Guys, good morning. স্বাগতম জনাইছো মোৰ অন্য এক ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আৰু এতিয়া ৰাতিপুৱাই মই ব্লগটো ষ্টাৰ্টিং কৰি দিলোঁ। দিনটো কিমান পাৰোঁ কি কৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এতিয়া মই যাব লৈছোঁ পথাৰলৈ। ভাবিলোঁ এতিয়া ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। দিনটো আৰম্ভণি এয়াই হওক নহয় জানো। তেন্তে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি অতি শীঘ্ৰেই ৰাকেশ গুড লাইফ ফেমিলি একোজন মেম্বাৰ হৈ পৰক। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পথাৰলৈ যাওঁ। আৰু পথাৰলৈ যোৱাৰ আগতে মই কালি এফালে গৈছিলোঁ আৰু তাৰ ভিউটো আপোনালোকৰ বাবে মই দেখাবলৈ মই কেমেৰাত কেপচাৰ কৰি ৰাখিছিলোঁ। তেন্তে আপোনালোকে সেইটো চাই লওক। মই পথাৰলৈ যাওঁ মানে মাহঁতলৈ চাহ পানী লৈ লৈছোঁ। তেন্তে ব'লক পথাৰলৈ যাওঁ এতিয়া চাহ পানী লৈ পিনি। আহক চাই খালো চাই 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 অ' চাই চাই অ'ৰা ৰু বা বেলেগ ঠিক সেই গানটো লগাই দিম দ পথাৰতে অ' মাহক এয়া লাল চাহ কল এই মিঠাই খাব এতিয়া আমাৰ এইজনী বৰমা আৰু এইফালে মা এয়া চাহ খাব এতিয়া বিয়া সেই আমার মা আমার আজি বতৰ ঠাণ্ডা হৈ গ'লেও ভাল মানে চব হৈছে পথাৰৰপৰা আহি আছোঁ। ইমান গৰম উঠিছে। মই আপোনালোকক পাছত লগ পাম। মাহঁতৰ ওচৰলৈ গৈ আছোঁ। ভাত পানী খাই মেলি আজৰি হৈ আকৌ গৈ আছোঁ। এয়া মাছামনি তামোল লৈছোঁ। এয়া তামোল মায়ে তামোল খোজ নিবলৈ ক'লে। এই তামোল ৰ'দ তুলিছে, ইমান ৰ'দ দিছে এতিয়া একদম মাৰি আছে। একদম উৰুৱাই লৈ গৈছে। ছাতি উৰুৱাই নিব এতিয়া মোক। মায়ে ক'লে বাৰু নাই যে নাই বমা ঘৰ গ'ল মানে আকৌ বমা ঘৰ যাব লাগিব এতিয়া। মলকা এইডাল দিগদাৰ দি দিছে। বমা ঘৰলৈকে যাব লাগিব এতিয়া। মই বমা ঘৰলৈ যাওঁ ব'লক আপোনালোকো ব'লক মোৰ লগত। আমাৰ মাতৃসকল কঠীয়া তুলিছে। ইয়াতে বহি ল'লোঁ। ইয়াত আমাৰ পদূলি ইয়াতে কি ধুনীয়া বতাহ মাৰিছে বাপৰে। বহি আছোঁ মই আৰু মাহঁত আছে সেইফালে সেইকেইজনী মা বমা আৰু পি আছে। তো মই আজি কৰিলোঁ ভিডিঅ' মই কৰিছোঁ। তো পথাৰলৈ আহিছোঁ। বায়ে মাতিছে ভিডিঅ' কৰিব হেনো। তো ব'লকচোন চাওঁ আজি পথাৰৰ পৰিৱেশটো কেনেকুৱা আৰু মাহঁতে কি কৰিছে। তো চাওঁ ব'লক। মই জুম কৰি দেখাই দিছোঁ। মাহঁতে বহি আছে। আমি তালৈ যাওঁ ব'লক।
এয়া বহুতো বহি আছে, আজি বহুতো ৰুব আহিছিলে আৰু এতিয়া খাই বৈ বহি আছে। এয়া আমাৰ বায়ে কঠীয়া তুলিবলৈ গৈ আছে আৰু এইফালে আমাৰ পেহীয়ে তুলি আছে। এয়া বোলকচোন আমিও ভিতৰলৈ সোমাই যাওঁ। ইমান হেৰি অ'কে তুলিছা? তোলা তোলা পাৰিছানে? আই কঠীয়াবোৰ শুকান ন? সেই তোৰ চাইডত থৈ যা তোৰখিনি। পথাৰতে ৰহিবি দুৱনি এনি নকৰিবি। এয়া ৰুই আছে তুলি আছে। গাইজ গুড ইভিনিং। আৰু এতিয়া মই বৰমা ঘৰত আছোঁ আৰু এতিয়া যাম মানে ওলাই আহিছোঁ ঘৰৰ পৰা অলপ মানে হাৱা খাবলৈ। দিনটো সোমাই আছোঁ, গৰম উঠি আছে, সেইবাবে অলপ ওলাই আহিছোঁ আৰু বাই মই এতিয়া অলপ খোজ কাঢ়িম। তাকে মই ব্লগটো ইয়াতে এণ্ডিং কৰিম আৰু আপোনালোকে যদি ব্লগটো চাই ভাল পালে তেন্তে প্লিজ শ্বেয়াৰ আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটি প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।